এ ভাইটি ভাবচোন এই মোক কালি কাম কৰা নাই মোবাইলটো এখন কিটোনো হৈছে এখন কিনো হৈছে হয় এ সিমখন টাৱাৰ নাহিছে কালিৰ পৰা চাচোন চা কি হৈছেনো অলপ চাই দেচোন চাওচোন কি হৈছেনো দেখাতো চব ঠিকে আছে চোন সিমখন গ'ল মানে ক'লে গ'ল হে এইটো ৰেজেক্ট কৰি দিলে ৰেজে মইতো কাকো প্ৰপ'জ কৰাই নাইচোন ৰেজেক্ট কৰিবলৈ প্ৰপ'জ কৰা নাই কাকোৱেই কৰা নাই আজিলৈকে তাৰ মানে ইও মোৰ নিচিনা বৰলা চিম কাৰ্ড নেকি ককাই মোৰখনো একেই অৱস্থা আজিলৈকে কাকোৱেই পতাব পৰা নাইচোন হয় নেকি হয়তো ই মোৰ লগত ধেমালি কৰিছে নেকি হে কি ক'লা হে ভাইটি কি ক'লোনো ঠিকেইতো ক'লো পতাব পৰা নাই মানে মানুহ নে চিম সেইখন প্ৰথমেতো সি ধেমালি কৰিছিলে আকৌ খং কৰি দেখাইছেচোন দি আছো ময়ো ককাই আপোনাৰ মোবাইলত চিম আছে হয় আছে আপুনি কৈছে কাকো প্ৰপ'জ কৰা নাই কাকো কৰা নাই আজিলৈকে সেইকাৰণে ভাবিছে চিমখন কেলে ৰেজেক্ট হ'ব কেলে ৰেজেক্ট হ'ব আৰু ৰেজেক্ট কৰিব কোনে আপুনি জানেনে আপোনাৰ চিমখনৰ দুজনী গাৰ্লফ্ৰেণ্ড আছে এজনী মতা এজনী মাইকী আপোনাৰ চিমখন পিছে মতা নে মাইকী চিম মতা মাইকী থাকে নেকি থাকেতো মাইকী হলে মিছ কলহে মাৰিব পাৰি মতা হলেতো ডাইৰেক্ট কল মাৰিব পাৰি না হয় নেকি হয়তো এতিয়া মোৰখনতো একো কৰিব নোৱাৰি না ফোন যাব না আহিব এতিয়া কি হ'ব মোৰখন এখন ডিভোৰ্চ কি ডিভোৰ্চ হৈ গৈছে